নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰ পুৰা মজা। আৰু মানে বিহু যিহেতু কাইলৈ হয় আৰু আজি মানে ওলাইছোঁ বিহু বজাৰ কৰিবলৈ। আৰু এইফালে কুঁৱলী দেখিছেনে বাৰু? মানে পূৰা খাতৰা কুঁৱলী আৰু মানে একো দেখা নাই, দেখিছে নাই? পূৰা খাতৰা কুঁৱলী পৰিছে এইকেইদিন। আৰু আজি তাকে যাওঁ বিহু বুলি, তাকে ঠাণ্ডাত ওলাইছোঁ আৰু এইপিনে মই বসন্তি লৈছোঁ আৰু পূৰা আৰু যাওঁতে মানে বৰ বেছি ক্লিপ লৈ নাথাকোঁ আৰু ডাইৰেক্ট বজাৰতে লগ পাই আছোঁ, চাই যাব দেই। আৰু এইফালে আহি মানে এতিয়া বজাৰ পাই গ'লোহি আৰু আজি বোলে বস্তুৰ দাম বহুত মানে। সেইদিনা মই যে আনিছিলোঁ চীনা আলু, আমি তেতিয়া 30 টকাকৈ দিছিলোঁ আৰু আজি 60 টকা। ভাবি চাওক, 30 টকা আৰু 60 টকা ক'ত, মানে তামাম লোকচান সেইদিনাখন। আৰু এইফালে আজি দেখিছেই মানে বজাৰ মানে উল্টা ন, তেনেকুৱাই কি ক'ব আৰু। আজি মানে বৰ মানে বস্তু ইমান নাই ইয়াত, দেখিছেই, এইবোৰ চাই যাওক। আৰু এইফালে এতিয়া আহি গ'লোঁ আমি গাহৰি ল'বলৈ। মানে আজি আমাৰ ভেলাঘৰ বনোৱা বুলি মানে আজি গাহৰিয়ে চলাই দিওঁ। গাহৰি নোখোৱাসকলে মানে মাছ লৈছোঁ। আৰু এইপিনে গাহৰি দেখিছেই পূৰা লাল হৈ আছে, এইটো খাতৰা লাগিব খাবলৈ, মানে মজা। মোৰ গাহৰিটো কিন্তু পূৰা মানে ফেভৰেট হয়। আৰু গাহৰিটো মানে কিবা এটা ভাল লাগিছে চাওকচোন বাৰু। ই কিন্তু মৰি আছে, হ'লেও কিন্তু ইয়াক মানে দেখিয়ে খাওঁ লাগি গৈছে। আৰু এইফালে মানে আমাৰো মানে ভেলাঘৰ পূৰা বনোৱাত মানে ব্যস্ত হৈছে। আমাৰ ভেলাঘৰ মানে এনেকুৱাই, মানে পাল এখন দি মানে পাল চাল তেনেকৈ দি থৈ দিওঁ, ইমান হেভিকৈ আমাৰ মানে নবনায়। আৰু প্ৰত্যেক বছৰে এনেকুৱাই হয়, পাল দি কৰি মানে কিবা পালে বেৰি দিয়ে, তেনেকুৱা ধৰণৰ। মানে ইয়াত দেখিছে সকলো মানে আহিছে বনাবলৈ, আৰু ময়ো আৰু এনেই ৰৈ আছোঁ ইয়াতে, কি কৰিব। আৰু এইফালে মানে আমাৰ পূৰা কেৰাহী পাতিয়ে দিলে, মানে ভিডিঅ'টো মানে বহুত ক্লিপকৈ বনোৱা হৈছে, সেইটো কাৰণে মানে ইমান দেখুৱাও নাই। আৰু মানে আজি বৰ বেছি দেখুৱাবলগীয়াও নাই। আৰু এইফালে সকলোৱে জুই ফুৱাইছে দেখিছে, ঠাণ্ডা যিটোহে পৰিছে, মানে জুইও মানে পাত্তাই পোৱা নাই। মানে সৰু ল'ৰাবোৰো আছে, সেইটো কাৰণে জুই কৰা মাজতে পূৰা ধুই সকলো মানে ৰাউণ্ড হৈ বহি আছে। আৰু এইফালে এতিয়া আমাৰ তেল দিছে, এতিয়া কি বনাব মানে ময়ো গম পোৱা নাই। এইপিনে পিঁয়াজ দিছে, তাৰপিছতহে গম পাম দেই কি বনাই মানে। আৰু এইফালে মানে এতিয়া বনাব গাহৰি মাংস বনালে মোৰ মানে খাওঁ লাগিয়ে যায় আৰু, দেখিছে নহয়। এইফালে গাহৰি এতিয়া পূৰা দি দিলে, আৰু এইপিনে দাদা এজনে পূৰা লৰাই আছে এতিয়া। আজি ভিডিঅ'টো মানে বৰ বেছি দীঘলীয়া নহয় ইমান মানে। আৰু গাইছ এতিয়া মানে ভাত খাই হৈ গ'ল। মানে ভাত খাওঁতে মানে ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ, মানে ভাত কৰিছিলোঁ তেনেকৈ। আৰু আজি মানে ভেলাঘৰ বনোৱা বুলি মানে ভাত এসাঁজ খালোঁ সকলোৱে মিলি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু মোৰ ফালৰ পৰা বিহু সকলোকে শুভেচ্ছা জনালোঁ। আজিলৈ বাই বাই, নেক্সট ভিডিঅ' আহি আছে, বাই বাই।